নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম মুগা সূতা কেনেকৈ প্ৰস্তুত কৰে। তাৰ বাবে কি কৰিব লাগে আগতে প্ৰচেছটো আপোনালোকক কৈ দিওঁ। বন্ধুসকল, এইটো হ'ল মুগা পলুৰ লেটা। ইয়াৰ পৰা মুগা সূতা প্ৰস্তুত কৰা হয়। এই লেটাবিলাক গৰম পানীত ভালদৰে বইল কৰা হয়। বহুত টাইম বইল কৰাৰ পিছত যিটো এই বস্তুটো একদম নৰম হৈ যাব, তাৰপিছত এইটো ধুই ধুনীয়াকৈ চাফা কৰি এই আবিলাক চাফা কৰি পেলাই তাৰ মাজৰ যিটো ভাল আটো ওলাই, তাৰপিছত এইবিলাক টানি টানি সূতাৰ দৰে ওলাই এই ববিনত মেৰিয়াই লৈ পানীত তিয়াই সূতাবিলাক কটা হয় মেচিনত, কাৰেণ্টৰ মেচিনত। আহকচোন চাওক কেনেকুৱা কাটে। তো বন্ধুসকল চাওক কেনেকৈ বাইদেউজনী সূতা কাটি আছে। এনেকৈ মেচিনত সূতা কাটি আছে, পানীত তিয়াই চায়ো বহুত ভাল লাগে। এনেকৈ সূতা কাটি তেখেতে দিনত 400 টকা ইনকাম কৰে। ঘৰৰ কাম কৰাৰ পিছতো 1000টা লেটাৰ পৰা সূতা ওলালে 400 টকা পায় দিনত। এনেকৈ তেখেতৰ ঘৰত বহি ইনকামো হৈ আছে, ঘৰৰ কামো হৈ আছে। আমাৰ ওচৰত এনেকুৱা এটা সুবিধা পালে আমি নিশ্চয় কৰিলোঁ হয়, কিন্তু আমাৰ ইয়াত নাই। এইবোৰ হ'ল ৰৈ যোৱা। চাই কেনে পালে ক'ব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, একেবাৰে নাপাহৰিব। বাই বাই।